হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু ষ্টাডি মিট ইউটিউব চেনেল। মই তোমালোকৰ চাৰুদয় আকৌ এবাৰ আহি তোমালোকৰ সন্মুখত উপস্থিত হৈছোহি নতুন এটা ভিডিঅ' লৈ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ অষ্টম শ্ৰেণীৰ ইংৰাজীৰ লেচন 2 মাই নেটিভ লেণ্ড যিটো কবিতা আছে, এই কবিতাটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, এক্টিভিটিজ, সেইসমূহ এক্টিভিটিজ মই এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে যদি এই পাঠটোৰ যিখিনি এক্টিভিটি আছে, যিসমূহ মই তোমালোকক কৈ যাম যে পৰীক্ষাৰ বাবে কোনবোৰ গুৰুত্বপূৰ্ণ, সেই প্ৰশ্নসমূহ যদি ভালদৰে চোৱা, তেতিয়াহ'লে এই পাঠটোৰ পৰা পৰীক্ষাত আহিবলগীয়া সম্পূৰ্ণ নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা। ঠিক আছে, আহা আমি পাঠটোৰ প্ৰশ্নসমূহলৈ যাওঁ। আহাচোন আমি এতিয়া প্ৰশ্নসমূহৰ উত্তৰ জানো। মই কেৱল উত্তৰসমূহ লিখি দিছোঁ, তোমালোকে প্ৰশ্নসমূহ কিতাপৰ পৰা চাই লিখি ল'বা। ঠিক আছে, 1A এনচাৰ। ঠিক আছে, দ্য অল্ড মেন asks the poet to tell him what his land is like. বৃদ্ধ ব্যক্তিজনে কবিক সুধিছিল যে তেওঁৰ মাতৃভূমিখননো কেনেকুৱা, কিহৰ দৰে। কুৱেশ্যন বি এনচাৰ, because the old man was blind and he could not see. প্ৰশ্নটো আছিল যে বৃদ্ধ মানুহজনে কবিক কিয় প্ৰশ্ন কৰিছিল, কিয় তেনেদৰে কৈছিল। উত্তৰটো হ'ব যে বৃদ্ধ মানুহজন অন্ধ আছিল, সেইবাবেই তেওঁ কবিক তেনেদৰে কৈছিল। তাৰপিছত কুৱেশ্যন চি উত্তৰ, দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন এজ ককা। ইয়াতে এড্ৰেছ আছে যে এড্ৰেছটো ARRESSED লগাই দিবা। ঠিক আছে, এড্ৰেছড হ'ব, পাষ্ট টেন্সত হ'ব। এইটো লিখোতে ভুল হৈছে অলপ, তোমালোকে এইটো লগাই দিবা। দ্য পয়েট এড্ৰেছ দ্য অল্ড মেন এজ ককা। কবিয়ে বৃদ্ধ ব্যক্তিজনক ককা বুলি সম্বোধন কৰিছিল। ইন এছামিজ ককা মিনছ গ্ৰেণ্ডফাদাৰ। অসমীয়াত ককা মানে হ'ল কি গ্ৰেণ্ডফাদাৰ, ইংৰাজীত গ্ৰেণ্ডফাদাৰ, অসমীয়াত ককা, হয়নে নহয়। তাৰমানে দেউতাৰ দেউতা বা মাৰ দেউতা আমি ককা বুলি মাতো, হয়নে। কুৱেশ্যন ডি এনচাৰ, the poet asks the old man to breathe deep to make him feel about his native land. প্ৰশ্নটো আছিল যে কবিয়ে বৃদ্ধ ব্যক্তিজনক কিয় গভীৰভাৱে নিশাহ ল'বলৈ কৈছিল। উত্তৰটো যে এনেকুৱা যে কবিয়ে বৃদ্ধ ব্যক্তিজনক গভীৰভাৱে নিশাহ ল'বলৈ কৈছিল, কিয়নো যাতে তেওঁ তেওঁৰ মাতৃভূমিক অনুভৱ কৰিব পাৰে। Question E answer, the poet compares the cool breeze on the old man's face with the peaceful breath of his land. প্ৰশ্নটো আছিল যে কবিয়ে সেই বৃদ্ধ ব্যক্তিজনৰ মুখত লগা ঠাণ্ডা চেঁচা বতাহজাকক কিহৰ লগত তুলনা কৰিছিল। উত্তৰটো হ'ল যে the poet compares the cool breeze on the old man's face with the peaceful breath of his land. কবিয়ে বৃদ্ধ ব্যক্তিজনৰ মুখত খুব খোৱা চেঁচা বতাহজাকক তেওঁৰ মাতৃভূমিৰ শান্তিপূৰ্ণ নিশ্বাসৰ লগত তুলনা কৰিছে, উশাহ নিশাসৰ লগত তুলনা কৰিছে। Answer F, the poet compares the contented gargling of the little baby with the soil of his land. প্ৰশ্নটো আছিল যে কবিয়ে সেই শিশুটিৰ কলকলনি সৰু সৰু মাতক কিহৰ লগত তুলনা কৰিছিল। উত্তৰটো হ'ল যে কবিয়ে শিশুৰ গাৰ্গলিং মানে থুনুক থুনুক মাতক তেওঁৰ দেশৰ মাটিৰ লগত তুলনা কৰিছে, চইল মানে মাটি। Answer G, the chorus and of cuckoo. The chorus of cuckoo and sparrows shapes the old man's native land. প্ৰশ্নটো হৈছিল যে কোৰাছ আৰু কুলি চৰাই আৰু ঘৰচিৰিকাই যে সমাবেত সংগীত গায় তাক কিহৰ লগত কি বুজাইছে, সেইটোতে কি বুজাইছে। ইয়াত উত্তৰটো হ'ব এনেধৰণৰ যে দ্য কোৰাছ, ইয়াতে এন আছে নে, এনটো ভুলতে হৈছে, এইটো লিখিব নালাগে, এইটো কাটি দিবা। ঠিক আছে, দ্য কোৰাছ অফ কুকু এণ্ড
sparrows saved the old man's native land. কোৰাছ যিটো কুলি চৰাই আৰু ঘৰচিৰিকা চৰাইয়ে সমাবেত সংগীত গায়, সেই সংগীতক তেওঁৰ দেশৰ মাতৃভূমিৰ আকৃতিৰ লগত তুলনা কৰিছে, আকাৰৰ লগত তুলনা কৰিছে। Answer is the distant roll of the bihu dhol, the pepa and gogona play. এইটো প্লে আছে নহয়, প্লেটো প্লেড হ'ব ইডি, ঠিক আছে, এইটো লিখি ল'ব। আচ্ছা, the distant roll of the bihu dhol, the pepa and gogona played by the neighbors, the aroma of the pitha and laru, the sound of the evening prayer in the namghar masjid and church make the soul of the poet's beloved country. প্ৰশ্নটো আছিল এনেধৰণৰ যে কবিৰ দেশৰ আত্মা কিহে সৃষ্টি কৰিছে। উত্তৰটো হ'ল যে কবিৰ দেশৰ আত্মা কিহে সৃষ্টি কৰিছে, দূৰৰ পৰা বাজি অহা ঢোলৰ শব্দ, ওচৰৰ ঘৰত বজোৱা পেঁপা আৰু গগনাৰ শব্দ, তাৰপাছত কাষৰ ঘৰৰ মানুহত ঘৰত বনোৱা পিঠা আৰু লাৰুৰ সুগন্ধ, তাৰপিছত সন্ধিয়া নামঘৰ মছজিদ গীৰ্জাত হোৱা প্ৰাৰ্থনা, এই আটাইবোৰ মিলি কবিৰ দেশৰ আত্মা সৃষ্টি কৰিছে। ইয়াতে যে আছে প্লে, PLAY, এইটো কি হ'ব, প্লেড লিখিবা, PLAYED, ইয়াতে কি লিখি দিবা, ED লিখি দিবা, ঠিক আছে। ইয়াতে কি লিখিবা, ED লিখি দিবা, প্লেড, ঠিক আছে, PLAYED যোগ কৰি দিবা। তো আমি এই পাঠটোৰ প্ৰধান প্ৰশ্নসমূহৰ উত্তৰ জানিলো। এতিয়া আহাচোন আমি চাওঁ পাছৰ প্ৰশ্নসমূহ কি। এতিয়া আহাচোন চাওঁ আমি 2 নম্বৰত কি কৈছে। 2 নম্বৰত কৈছে a brief summary of each of the stanzas of the poem has been given below. এই কবিতাটোৰ প্ৰত্যেকটো স্তবকৰে তলত একোটাকৈ কি দিছে, সামাৰি দিছে, মানে সাৰাংশ দিছে। Match the stanzas with the given summaries, আৰু সেই stanzaসমূহ মিলাব দিছে, তোমাৰ কোনটো stanzar পৰা দিছে এই সাৰাংশসমূহ। Mention the stanza number alongside, আৰু যিটো শুদ্ধ সামাৰি আছে, মূলভাৱ আছে, তাৰ লগত এই স্তবক নম্বৰ বা stanza নম্বৰটো তোমাক মিলাব দিছে। আহাচোন আমি পঢ়ি চাওঁ কি কৈছে। নম্বৰে কৈছে, my native land makes me feel as safe and secure as a baby carried on a mother's back. এইটো ক'ত আছে, stanza নম্বৰ 4 আছে, ইয়াতে 4 লিখিলে হ'ব। B নম্বৰ আছে, the spirit of my native land can be understood in terms of its unity in diversity, like different family members who have similarities and differences, yet belong to the same family and have the same home in our native land. Our family members practice different religions and traditions. এইটো ক'ত আছে, 6 নম্বৰত আছে। ইয়াতে তোমাৰ কি কথা কৈছে, একতা আৰু বৈচিত্ৰতাৰ কথা কৈছে। এইটো আমি ক'ত পাওঁ, শেষৰ স্তবকত পাওঁ, 6 নম্বৰ স্তবকত, য'ত নেকি নামঘৰ গীৰ্জা মছজিদৰ কথা উল্লেখ আছে, হয়নে। তো বৈচিত্ৰৰ মাজত একতা, আমি সকলো মিলি একেলগে এই দেশত বাস কৰোঁ, হয়নে, সেইটো কথাই কৈছে। তেতিয়াহ'লে ইয়াতে কি হ'ব, 6 নম্বৰ স্তবকৰ সাৰাংশ। নম্বৰ C কৈছে, the lonely blind old man in the street asked me to describe our native land. এইটো 1 নম্বৰ পৰাই হ'ব, হয়নে। কৈছে যে বিদ্যাবানজনে কৈছে কবিক যে মোৰ স্বদেশ ভূমিখন কেনেকুৱা মোক কোৱাচোন। এইটো 1 নম্বৰ স্তবকৰ পৰা দিয়া সাৰাংশ। D নম্বৰ আছে, our native land is rich in its gift of nature and is brought to the life by the birds and animals that playful roam its rich green forest. এইটো কোন নম্বৰত আছে, 5 নম্বৰত আছে। এতে চৰাই চিৰিকটিৰ কথা উল্লেখ আছে, হয়নে, স্পেৰোজ এণ্ড কুকুজৰ কথা উল্লেখ আছে। নম্বৰ E,
The touch of our native land is as peaceful as the cool fresh breeze blowing after a night of thunder and rain. এইটো ক'ত আছে 3 নম্বৰ স্তম্ভ ক'ত আছে তোমালোকে কবিতাটো চালে গম পাবা ঠাণ্ডাৰ বিজুলী ঢেৰেকণিৰ এই কথা তাতে উল্লেখ আছে বজ্ৰপাতৰ কথা উল্লেখ আছে গতিকে এইটো আমাৰ 3 নম্বৰ স্তম্ভৰ পৰা দিছে তো পৰীক্ষাত 2 নম্বৰটো সিমান ইম্পৰ্টেণ্ট নহয় নাহে বেছিভাগ নাহে আহিলেও তোমালোকে পাৰিবাই এইখিনি হয়নে নহয় গতিকে এতিয়া আমি বেলেগ প্ৰশ্ন চাওঁ কি আছে 3 নম্বৰ কি কৈছে note that the poem is a series of information to a blind on what his land is like. The girls provide the information by making use of the senses that are very strong in blind version. These senses are what? Touch, hearing, smell. যে কবিতাটোত এজন অন্ধ মানুহৰ কাৰণে কিছুমান তথ্য দিয়া হৈছে তেওঁৰ জন্মভূমিখন কেনেকুৱা সেই বিষয়ে কিছুমান তথ্য প্ৰদান কৰা হৈছে ইয়াতে কবিতাটোত ছোৱালীজনীয়ে কেনেদৰে সেই ইনফৰমেশ্যনসমূহ দিছে তথ্যসমূহ প্ৰদান কৰিছে আমি চাওঁচোন আহা তেওঁ কেনেদৰে সেই তথ্যসমূহ প্ৰদান কৰিছে বৃদ্ধ মানুহজনক অন্ধ মানুহজনক কিছুমান বিশেষ ইন্দ্ৰিয়ৰ সহায়ত আৰু এই ইন্দ্ৰিয়সমূহ কি কি এক নম্বৰ হৈছে টাচ মানে স্পৰ্শ হিয়াৰিং মানে শুনা শ্ৰৱণ আৰু স্মেল মানে গোন্ধ এই তিনিটা ইন্দ্ৰিয়ৰ দ্বাৰা ছোৱালীজনীয়ে সেই অন্ধ বৃদ্ধ মানুহজনক তেওঁৰ জন্মভূমিৰ বিষয়ে কৈছে হয়নে এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ প্ৰশ্নকেইটা কি হৈছে চাওঁচোন আহা find out the examples that the poet uses to make the old man feel what his land is like. Find out the examples that the poet uses to make the old man feel what his land is like. Here is an example, the arm ayar. Find out examples that the poet uses to make the old man feel. কি কৈছে বিচাৰি উলিয়াচোন যে কবিয়ে কেনেদৰে বৃদ্ধ মানুহজনক অনুভৱ কৰাইছে যে তেওঁৰ মাতৃভূমিখন কেনেকুৱা বা কি কিহৰ দৰে কি হ'ব এইটো হিয়াৰ ইজ এন এক্সাম্পল দ্য ৱাৰ্ম আয়াৰ ইয়াতে এটা এক্সাম্পল দিছে যে ৱাৰ্ম আয়াৰ গৰম বতাহ নম্বৰ 2 কি কৈছে find out examples that the poet uses to make the old man hear the sound of the understand what his land is like কবিয়ে এইটোত কি কৈছে যে কবিয়ে কি কি শব্দৰ উদাহৰণ দিছে যাৰ দ্বাৰা কবিয়ে তেওঁৰ মাতৃভূমিটো কেনেকুৱা বুজিব পাৰিছে কি কি শব্দৰ উদাহৰণ দিছে এইটো ঠিক আছে সাউন্ড 3 নম্বৰ কৈছে find out the examples that the poet uses to make old man smell what his land is like যে কি কৈছে তোমাক ইয়াতে যে বিচাৰি উলিওৱা কেইটামান উদাহৰণ যাৰ দ্বাৰা কবিয়ে বৃদ্ধ মানুহজনক তেওঁৰ মাতৃভূমিৰ গন্ধ কিহৰ দৰে বুজাইছে 4 নম্বৰ কৈছে what the old man able to guess season what season কি কৈছে was the old man able to guess the season when the poet described what his land was like যে বৃদ্ধ মানুহজনে অনুমান কৰিব পাৰিছেনে কবিয়ে কোনটো সিজনত তেওঁ মাতৃভূমিৰ বৰ্ণনা তেওঁৰ সন্মুখত কৰি আছে আহাচোন এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকৰ বাবে লিখিছো এই উত্তৰসমূহ চাওঁ এতিয়া Question 3 answer 1 to make the old man feel what his land is like A the warm air B the cool breeze on your face এই দুটা উদাহৰণ দি কবিয়ে বুজাইছে যে বৃদ্ধ মানুহজনক অনুভৱ কৰাইছে যে তেওঁৰ মাতৃভূমিখন কিহৰ দৰে তাৰ পাছত 2 নম্বৰ কি কৈছে example that the poet uses to make the old man hear কবিয়ে কিহৰ উদাহৰণ দি কি শুনাৰ কথা কৈছে এইকেইটা আমি চাওঁ আহা কি কৈছে the endless thunder and rain বজ্ৰপাত আৰু বৰষুণৰ শব্দৰ কথা কৈছে তাৰপিছত the contented gargling of the little baby শিশুটিৰ এই থুনুক থানাৰ মাতৰ কথা কৈছে তাৰপিছত the chorus of the cuckoo and sparrows
কুলি চৰাই আৰু ঘৰচিৰিকা চৰাইৰ সংগীতৰ কথা কৈছে। দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দূৰৰ পৰা বাজি অহা বিহু ঢোলৰ কথা কৈছে। তাৰপিছত দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লেড, মোৰ ওচৰ চুবুৰীয়াই বজোৱা পেপা আৰু গগনাৰ কথা কৈছে। তাৰপাছত দ্য ছান অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চৰ কথা কৈছে। তাৰপাছত এক্সাম্পলছ ডেট দ্য পয়েট ইউজেছ টু মেক দ্য অল্ড মেন স্মেল, কি 3 নম্বৰটো যে কবিয়ে কি উদাহৰণ দি গন্ধ লোৱাৰ কথা কৈছে, যে মাটিৰ গোন্ধ কেনেকুৱা, কি উদাহৰণ দিছে। 1 নম্বৰ আছে ইয়াতে, প্ৰথমতে আছে দ্য হেডি আৰমা অফ দ্য পিঠা এণ্ড লাৰু, পিঠা আৰু লাৰুৰ সুগন্ধিৰ কথা কৈছে প্ৰথমতে, হয়নে? 4 নম্বৰ কথা কি কৈছে তোমাৰ, was the old man able to guess the season when the poet described what his scent was like? উত্তৰ হ'ব yes. The old man would be able to guess the season based on the vivid sensory description, যে যিসমূহ sensory description দিয়া আছে তাৰ পৰা কবিয়ে তেওঁৰ নেটিভ লেণ্ড মাতৃভূমি কেনেকুৱা সুন্দৰকৈ অনুভৱ কৰিব পাৰিছে, বা হয় এইটো কথাই কৈছে। কি কৈছে, was the old man able to guess the season, সিজনটো অনুভৱ কৰিব পাৰিছে নে, কোনটো সিজন কথা কৈছে, নিশ্চয় পাৰিছে। yes, the old man would be able to guess the season based on the vivid sensory description, হয়নে? এইটো এইখিনি হ'ল তোমাৰ কুৱেশ্যন 3 এনচাৰ। এতিয়া আমি চাম কুৱেশ্যন 4 কি আছে। 4 নম্বৰ কি কৈছে, here are some words from the poem, ইয়াতে কবিতাটোৰ পৰা কিছুমান শব্দ দি আছে। match the words in column A with their meaning in column B, এই কলম A আৰু কলম B যে দিয়া আছে, কলম A শব্দবিলাকৰ অৰ্থ কলম B দিয়া আছে, উলট পালট কৰি দিয়া আছে, তোমাক মিলাব দিছে। তো আমি মিলাই চাওঁ আহা। এটা থান্ডাৰ আছে, থান্ডাৰ মানে কি বজ্ৰপাত, ইয়াৰ মিনিং কি আছে ইয়াতে, এইটো হ'ব এ লাউড এক্সপ্ল'চিভ সাউণ্ড ডেট ফলোজ লাইটনিং ইন দ্য ক্লাউডছ, কোনটো হ'ব ইয়াতে তোমাৰ, এইটো হ'ব, এইটো। ঠিক তেনেদৰে মৰ্ণ মানে মৰ্ণিং, ৰাতিপুৱাৰ কথা কৈছে, এইটো মৰ্ণিং। ঠিক কণ্টেণ্টেটেড মানে ছেটিছফাইড, কি সন্তুষ্টি। গাৰ্গলিং মানে দ্য হেপী সাউণ্ড মেড বাই বেবিজ, শিশুসকলে সৃষ্টি কৰা যিটো আনন্দৰ শব্দ সেইটোক গাৰ্গলিং বুলি কয়। কৰাছ মানে ছিংগিং অৰ স্পিকিং দ্য চেম টাইম, একেলগে গোৱা, গোৱা সমবায়িত সংগীত বুলি কওঁ, একেলগে বহুত কেইজনে গোৱাকে কৰাছ বুলি কয় ইংৰাজীত, সমবেত সংগীত অসমীয়া। এৰমা মানে ষ্ট্ৰং প্লিজেণ্ট স্মেল, মানে খুব মানে কি সুগন্ধ, তীব্ৰ সুগন্ধি বা আনন্দদায়ক গোন্ধ। ষ্টাৰ্ডি মানে ষ্ট্ৰং এণ্ড ফাৰ্ম, স্থিৰ আৰু শক্তিশালী। তো এইখিনি তোমালোকে ইয়াতে লিখি ল'বা, ঠিক আছে। এতিয়া চাওঁচোন কুৱেশ্যন 5 কি আছে। এতিয়া কি কৈছে তোমাৰ আকৌ ইয়াতে কি কৈছে, নাও মেক সেন্টেন্স অফ ইউৰ অন, তোমাক কি কৈছে বাক্য সজাব দিছে নিজে, অন ইউজিং দ্য ৱৰ্ড, এই শব্দবিলাক ব্যৱহাৰ কৰি তোমাক কি কৰিব দিছে, বাক্য সজাব দিছে কেইটামান, ঠিক আছে। এতিয়া আহাচোন চাওঁ, এই টেবিল এৰ শব্দকেইটাৰে আমি কেইটামান বাক্য লিখিম, তোমালোকে এনেদৰে লিখিবা, মই তোমালোকক লিখি দিছো। 4 নম্বৰ এনচাৰৰ বাক্য ৰচনা। থাণ্ডাৰ মানে বজ্ৰপাত, আই হিয়াৰ দ্য লাউড থাণ্ডাৰ, মই বজ্ৰপাতৰ উচ্চ স্বৰৰ শব্দ শুনিব পাইছিলো, বিকট শব্দ শুনিব পাইছিলো। মৰ্ণ, দ্য ছান ৰাইজেছ ইন দ্য মৰ্ণ, সূৰ্যটো ৰাতিপুৱা উদয় হৈছিল। কণ্টেণ্টেটেড সন্তুষ্টি, দ্য হেপী বেবী গেভ এ কণ্টেণ্টেটেড স্মাইল, সন্তুষ্টিত থকা বেবীটোৱে এটা সন্তুষ্টিৰ হাঁহি মাৰিছিল, আনন্দত থকা শিশুটোৱে এটি সন্তুষ্টিৰ হাঁহি মাৰিছিল। গাৰ্গলিং, আই লাইক দ্য চাউণ্ড অফ দ্য গাৰ্গলিং ৱাটাৰ, মই পানীৰ সেই কলকলনি শব্দ ভাল পাওঁ। কোৰাছ মানে কি, কোৰাছ
দ্য বাৰ্ড sang in a beautiful chorus. চৰাইবোৰে এটা ধুনীয়া সংগীত সমবেত সংগীত গাইছিল। এৰোমা, দ্য এৰোমা অফ দ্য পিঠা মেড মি হাংৰি, পিঠাৰ সেই সুগন্ধিয়ে মোক মানে ভোকাতুৰ কৰি তুলিছিল। ষ্টাৰ্ডি, দিছ ইজ এ ষ্টাৰ্ডি উডেন চেয়াৰ, এইটো এটা স্থিৰ অলপ সুস্থিৰ শক্তিশালী কাঠৰ চেয়াৰ, স্থিৰ কাঠৰ চেয়াৰ। তো এইখিনি তোমালোকে এনেদৰে লিখিব পৰীক্ষাত বাক্য ৰচনা আহে। ঠিক আছে, এইটো তোমালোকে চাবা। তো 5 নম্বৰ কি কৈছে, প্ৰেক্টিচ প্ৰনাউন্সিং দ্য ফলোইং পেয়াৰ্স অফ ৱৰ্ডছ দেন ৰিচাইট দ্য পয়েম উইথ কাৰেক্ট প্ৰনাউন্সিয়েশ্যন। এই যে শব্দসমূহ দিছে, শব্দসমূহ তোমাক শুদ্ধকৈ উচ্চাৰণ কৰিব দিছে আৰু তাৰ পাছত কবিতাটো শুদ্ধ উচ্চাৰণৰ সৈতে মুখস্থ কৰিব দিছে, মুখস্থ মাতিব দিছে। 1. Study, study. Bread, breed. Warm, warm. Rain, run. Dan, dan. Search, search. Deep, deep. Land, land. তো এই শব্দকেইটা উচ্চাৰণ যদিও একে, অৰ্থ কিন্তু বেলেগ বেলেগ হয়। তোমালোকে মই যেনেদৰে উচ্চাৰণ কৰিছো এনেদৰে পঢ়িবা, পঢ়ি উচ্চাৰণ কৰিবা আৰু তাৰ পাছত কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা। ঠিক আছে, এইটোৱে হৈছে এইটো প্ৰশ্ন তোমাৰ পৰীক্ষাত ইমান প্ৰয়োজন নহয়, তথাপিতো তোমালোকে পঢ়াৰ কাৰণে খুবেই দৰকাৰী, এইটো পঢ়িবা, পঢ়াৰ কথা কৈছেতো পঢ়ি চাবাই। এতিয়া চাব আমি 5ৰ বিত কি কৈছে। 5ৰ বি, here are few more sentences for practice. Practice phrasing these sentences after your teacher. তো এই ইয়াতে কেইটামান আকৌ তোমাক বাক্য দিছে, কি কৰিব অভ্যাস কৰিবলৈ, শিক্ষকৰ লগে লগে তুমি বাক্যকেইটা পঢ়াৰ অভ্যাস কৰা। মই পঢ়ি দিছো, তোমালোকে মোৰ লগে লগে পঢ়ি চাবা। ঠিক আছে। 1 কৈছে, the sturdy boys study hard. The sturdy boys study hard. 2, the worms come out when the weather is warm. 3, then and then do not mean the same. 4, they lend me their plough to till the end. 5, people search for peace in the search. 6, she ran in the rain laughing in joy. 7, the river is too deep to take a dip. এইকেইটা তোমালোকে এনেদৰে পঢ়িবা। এতিয়া কি কৈছে চাও 6 নম্বৰত। 6 নম্বৰত কি কৈছে, in the poem you will find the poet referring to the musical instruments that are used in হুঁচৰি program of বিহু। তুমি কবিতাটোত পাবা যে কবিয়ে কেইটামান বাদ্যযন্ত্ৰৰ কথা কৈছে। মিউজিকেল ইনষ্ট্ৰুমেন্ট মানে সংগীতৰ লগত জড়িত বাদ্যযন্ত্ৰ, যেটো নেকি হুঁচৰিত আমি ব্যৱহাৰ কৰো। সেইকেইটা কি কি দিছে? এ ঢোল, ঢোল মানে জানোৱে হয় নে, সকলোৱে জানো, তথাপিতো আমি ইংৰাজীত মিনিংটো চাই লৈছো। এ ড্ৰাম মেড স্পেচিয়েলি ফৰ দ্য বিহু ফেষ্টিভেল এণ্ড হেন্স কল্ড দ্য বিহু ঢোল অৰ বিহু ড্ৰাম। এইটো বিহুৰ কাৰণে বনোৱা হয়, বিহু হুঁচৰিৰ কাৰণে, আৰু ইয়াক কি বুলি কয়? বিহু ঢোল বা বিহু ড্ৰাম বুলি কয়। তাৰপাছত কি হৈছে চাও, বি পেপা, এ টাইপ অফ পাইপ মেড আউট অফ এ বাফেলো হৰ্ন। এইটো মহৰ শিঙৰ পেপা, মহৰ শিং কাটি পেপা বনোৱা হয়, আমি সকলোৱে দেখিছো বিহু। ঠিক আছে। তাৰপিছত 3 নম্বৰ কি কৈছে, গগনা, এ টাইপ অফ ষ্টিয়াৰ্ড মিউজিকেল ইনষ্ট্ৰুমেন্ট বিলং টু দ্য হাৰ্প ফেমিলি। এইটো বাঁহেৰে বনোৱা এটা বাদ্যযন্ত্ৰ হয়নে, মুখত লৈ যে বজাই নাচনীসকলে বিহুত হুঁচৰি, তোমালোকে নিশ্চয় দেখিছা। আচ্ছা, তাৰপিছত কি কৈছে চাও, there are many more musical instruments used in হুঁচৰি performances. Find more about them and write down the words naming the instrument and their meanings. Draw their diagrams as above and write a small paragraph of about 6 lines on the musical instrument that are used in the bihu festival. তোমাক কৈছে যে এতিয়া তুমি আৰু কেইটামান বিহু হুঁচৰিৰ লগত জড়িত অন্যান্য বাদ্যযন্ত্ৰৰ নাম ক'বলৈ দিছে, আৰু সেই বাদ্যযন্ত্ৰকেইটাৰ চিত্ৰ ওপৰত যেনেদৰে ৰাখিছে তেনেদৰে তোমাক আঁকিবলৈ দিছে। তোমালোকে এইটো নিজে কৰি চাবা, পৰীক্ষাৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয়। 6 নম্বৰটো পৰীক্ষাৰ বাবে যদিও সিমান গুৰুত্বপূৰ্ণ নহয়, তোমালোকে কৰি চাবা নিজে। ঠিক আছে। এতিয়া চাওচোন আমি 7 নম্বৰত কি কৈছে, write a letter to your friend inviting him her to your house during the Rongali Bihu holiday. Include in your letter to the special food items you made that rituals will be followed and so on.
you may use the following format. তোমাক এটা চিঠি লিখিব দিছে ৰঙালী বিহু উপলক্ষে তুমি তোমাৰ বন্ধুক তোমাৰ ঘৰত আমন্ত্ৰণ জনাবা, ঠিক আছে। আৰু তুমি ঘৰত কি কি পৰম্পৰা কি কি নীতি নিয়ম পালন কৰা সেই বিষয়ে তুমি চিঠিখন উল্লেখ কৰি তোমাৰ বন্ধুক নিমন্ত্ৰণ জনাই চিঠিখন লিখিব দিছে। তোমাক চিঠিখন ইয়াত এনেদৰে লিখিব পাৰা, মানে এটা ফৰ্মেট দিছে, এনেদৰে তুমি লিখিব পাৰিব বুলি কৈছে, ঠিক আছে। এড্ৰেছ, ইউৰ এড্ৰেছ, দিছ ইজ কল্ড দ্য হেডিং। এটা থাকে এড্ৰেছ থাকে, ইয়াক চিঠিৰ হেডিং বুলি কয়। তাৰপিছত ইয়াতে কয় দিছ ইজ কল্ড চেলিব্ৰেশ্যন, চেলিব্ৰেশ্যন বা অভিবাদন বুলি কয় ইয়াতে। মাই ডিয়াৰ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ নাম কোৱা, তোমাৰ বন্ধুৰ যি নাম, মাই ডিয়াৰ, যদি ৰাকেশ, ৰাকেশ কবা, ঠিক আছে, বা ৰাজু, যি নাম হয় ইয়াৰ নামটো লিখিবা, ফ্ৰেণ্ড নেম। তাৰপাছত ইয়াতে লিখিব লাগিব বডি অফ দ্য লেটাৰ হুইচ ইউ মে এক্সটেণ্ড টু মোৰ দেন ওৱান পেৰাগ্ৰাফ। এতিয়া তুমি চিঠিৰ গোটেইখিনি বস্তু লিখিবা, বডি বুলি কয় এইখিনি চিঠিখনৰ, কি বুলি কয়, বডি বুলি কয়। ইয়াত তুমি কথা, তোমাৰ যিখিনি মনৰ কথা আছে গোটেইখিনি তুমি ইয়াতে বিস্তৃতভাৱে লিখিব পাৰা। নেক্সট পেৰাগ্ৰাফ তুমিও কিছু লিখিব পাৰা, ঠিক আছে। তাৰপাছত কি হ'ব, ইয়াত তোমাৰ বন্ধুজনৰ এড্ৰেছ দিব লাগিব, আৰু তাৰপাছত তুমি তোমাৰ নাম দিলে ইয়াতে তুমি কি জনাই, শেষ অভিবাদন জনাই তোমাৰ নাম ইয়াতে ঠিকনা দিব লাগিব। তোমালোকে লেটাৰখন লিখিব পাৰিবানে? তো মই তোমালোকক 7 নম্বৰ প্ৰশ্ন উত্তৰটো এনেদৰে লিখি দিছো, তোমালোকে এইদৰে চিঠিখন লিখিলেই হ'ব, বা তোমালোকে ইয়াতে নামবিলাক সলাই দিলেও হ'ব, নাম আৰু ঠিকনাসমূহ সলাই দি এনেদৰে লিখিব পাৰিবা, ঠিক আছে। কি কৈছে পঢ়ি দিছো মই চিঠিখন এবাৰ, তোমালোকে শুনিবা। হাউচ নম্বৰ, এইটো এড্ৰেছ দিব লাগিব, তুমি য'ৰ পৰা লিখিছা তোমাৰ তাৰিখ বা এড্ৰেছ, তাৰিখ, স্থান সেইখিনি দিব লাগিব, ঠিক আছে। হাউচ নম্বৰ 123, বিহুপথ, গুৱাহাটী, আসাম, এপ্ৰিল 10, 2024। মাই ডিয়াৰ প্ৰিয়া, যে মোৰ মৰমৰ প্ৰিয়া, আই হোপ দিছ লেটাৰ ফাইণ্ড ইউ ৱেল। মই ভাবোঁ তুমি এই চিঠিখন পাবা বা পাইছা। ৰঙালী বিহু, দ্য এছামিছ নিউ ইয়াৰ ইজ জাষ্ট এৰাউণ্ড দ্য কৰ্নাৰ এণ্ড আই ৱান্ট টু ইনভাইট ইউ টু চেলিব্ৰেট উইথ আজ। যে ৰঙালী বিহু একেবাৰে ওচৰ চাপি আহিলে আৰু মই বিচাৰোঁ তুমি আমাৰ লগত ৰঙালী বিহু উদযাপন কৰিবা। ইট উড বি ৱাণ্ডাৰফুল টু হেভ ইউ হিয়াৰ। আমি যদি তোমাক ইয়াত পাওঁ খুবেই আনন্দিত হ'ম। তাৰপাছত কৈছে আৱাৰ হাউচ উইল বি ফিল্ড উইথ চুইট এৰোমা অফ বিহু ডেলিকেচিজ। আমাৰ ঘৰখন বিহুৰ সুস্বাদু খাদ্যৰ দ্বাৰা মানে পৰিপূৰ্ণ হৈ পৰিব, মিঠাই তাৰপিছত অন্যান্য বস্তুৰ দ্বাৰা পৰিপূৰ্ণ হৈ পৰিব। উই উইল বি মেকিং পিঠা, লাড়ু এণ্ড স্পেচিয়েল জলপান। আমি লাড়ু, পিঠা আৰু বিশেষ ধৰণৰ জলপান বনাম। ব্ৰেকফাষ্ট যাক কয় উইথ কাৰ্ড এণ্ড জেগাৰী, দৈ আৰু গুড়ৰ সৈতে। উই অলছ' ফ'ল' ট্ৰেডিশ্যনেল ৰিচুৱেলছ। আমি আৰু পৰম্পৰাগত কিছুমান নিয়ম পালন কৰোঁ, লাইক গৰু বিহু, হুৱেৰ উই বাথ কেটেল, য'ত নেকি আমি গৰু গা ধুৱাওঁ, এণ্ড মানুহ বিহু দুবাৰ হৈছে, এবাৰ লিখিবা দেই। হুৱেৰ উই অফাৰ ৰেচপেক্ট, য'ত নেকি আমি সন্মান জনাওঁ টু এল্ডাৰ, ডাঙৰ মানুহক, উইথ গামোচা দি, ঠিক আছে। কি কৈছে ইন দ্য ইভিনিং উই কেন জইন দ্য বিহু হুঁচৰি ডান্স। সন্ধিয়া আমি বিহু হুঁচৰি ডান্সত যাব পাৰোঁ বা চাবলৈ যাব পাৰিম। আই হোপ ইউ কেন মেক ইট। ভাবোঁ তুমি এইটো কৰিবা, তুমি আমাৰ ঘৰত আহিবা। প্লিজ লেট মি ন'। অনুগ্ৰহ কৰি মোক জনাবা, তুমি কেতিয়া আহিবা নে নাই মোক জনাবা, কিন্তু তুমি আহিলে ভাল লাগিব, তেনেকৈ চিঠিখন লিখিছে আৰু, হয়নে। তো ইয়াতে কি আছে, টু প্ৰিয়া শৰ্মা, PB ৰোড, ডুবি। এটা কাক দিছে, প্ৰিয়া শৰ্মা, যাক দিব তাৰ ঠিকনাটো দিব লাগিব, ঠিক আছে। তাৰপাছত শেষত কি হ'ব তোমাৰ ইয়াতে, উইথ লাভ ইউৰ ফ্ৰেণ্ড অঞ্জলি। তোমাৰ ইয়াতে কি দিবা, অভিবাদন দিবা। তো এইটো হ'ল 7ৰ কুৱেশ্যনৰ এনচাৰ, ঠিক আছে। তোমালোকে এনেদৰে লিখিবলৈ অভ্যাস কৰিবা। এতিয়া চাওঁচোন আমি কুৱেশ্যন 8ত কি আছে। এতিয়া আহাচোন চাওঁ 8A কি কৈছে। 8A কৈছে কি, your teacher will read aloud a passage about an American tourist. তোমাৰ শিক্ষকে এজন আমেৰিকাৰ টুৰিষ্টৰ বিষয়ে, পৰ্যটকৰ বিষয়ে এটা পেৰাগ্ৰাফ পঢ়ি শুনাব। লিচেন টু ইট কেয়াৰফুলি, তুমি এইটো সাৱধানে শুনিবা। এজ ইউ লিচেন fill in the gaps in the passage below. আৰু যেতিয়া তুমি শুনিবা তেতিয়া তলৰ এই খালী ঠাইসমূহ পূৰণ কৰিবা। আহাচোন আমি পেজটো চাওঁ আগতে, পেজটো ক'ত কি কৈছে। পেজটো আছে তোমাৰ 112 পৃষ্ঠাত, কিতাপৰ তোমাৰ 112 পৃষ্ঠাত এই পেছেজটো আছে।
আহচোন পেছেজটো পঢ়িছে প্ৰথমতে কি কৈছে পেছেজ অফ লিচেনিং লেসন 2 এক্টিভিটি 8.1a1 I met the American tourist Jim Gordon at the Park Hotel মই আমেৰিকান পৰ্যটক জিম গৰ্ডনক পাৰ্ক হোটেলত লগ পাইছিলোঁ ইন কলকাতাত we introduced ourselves আমি ইজনে সিজনক পৰিচিত হৈছিলোঁ we was delighted to know that I was from Assam and on a travel agency named Guruda Travels he was delighted to know তেওঁ এইটো জানি খুব আনন্দিত হৈছিল যে মই অসমৰ এজন ব্যক্তি আৰু মোৰ এটা কি আছে ট্ৰেভেল এজেন্সি আছে যাৰ নাম হ'ল গুৰুদা ট্ৰেভেলছ জিম হেড হাৰ্ড অফ কাজিৰঙা এণ্ড ইটছ ৱৰ্ল্ড ফেমাছ ওৱান হৰ্ন ৰাইনোছ জিমে কাজিৰঙা আৰু ইয়াৰ বিখ্যাত এশিঙীয়া গড়ৰ কথা জানিছিল হি ৱাজ টু কিন টু ভিজিট ইট তেওঁ সেইবাবেই অসম ভিজিবলৈ খুবেই ইচ্ছা প্ৰকাশ কৰিছিল হি অলছ' ৱান্টেড টু ভিজিট দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড তেওঁ আকৌ পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৃহৎ নদীদ্বীপ মাজুলীও ভ্ৰমণ কৰিব বিচাৰিছিল জিম আস্ক মি হোৱাট আদাৰ প্লেচেছ হি শুড ভিজিট ইন আছাম তেওঁ মোক সুধিছিল যে তেওঁ আৰু কি ঠাই অসমৰ ভ্ৰমণ কৰিব পাৰে আই টল্ড হিম দেয়াৰ ৱেৰ প্লেচেছ অফ হিষ্টৰিকেল ইণ্টাৰেষ্ট মই তেওঁক কৈছিলোঁ যে তাত কি আছে অসমত বুৰঞ্জীমূলক বহুতো ঠাই আছে সেই ভ্ৰমণ কৰিবলৈ ৱেলফেয়াৰ চেঞ্চুৰীজ বন্যপ্ৰাণী চেঞ্চুৰীসমূহ কি আছে অভয়াৰণ্যসমূহ আছে টুৰিষ্ট স্পৰ্টছ এণ্ড টি প্লেণ্টেশ্যন পৰ্যটকৰ স্থান আৰু চাহ খেতি চাহৰ বাগান ডেট হি কুড ভিজিট আৰু সেইবোৰ তেওঁ চাব পাৰে চিন্স ইট ৱাজ মিড জানুৱাৰী যিহেতু এইটো জানুৱাৰীৰ মধ্য সময় আছিল হি ৱাজ জাষ্ট ইন টাইম টু চি দ্য মাঘ বিহু ওৱান অফ দ্য মেজৰ ফেষ্টিভেল অফ আছাম তেওঁ কোন সময়ত আছিল অসমৰ এটা ডাঙৰ উৎসৱ মাঘ বিহু পালনৰ সময়ত তেওঁ অসমত আহিছিল বা আহিব পাৰিব হুইচ চেলিব্ৰেটছ দ্য ইয়াৰ্ছ হাৰ্ভেষ্ট ইট মাছ ফান এণ্ড ফিষ্টিং যিটো নেকি বছৰৰ সৰ্ববৃহৎ কি হয় আনন্দ ফূৰ্তি হয় আৰু ভোজ খোৱা হয় ইট ৱাজ অলছ' দ্য টাইম when the জোনবিল মেলা a 3-day community fair held by the indigenous tea community এইটো আকৌ সময় যিটো নেকি জোনবিল মেলা হয় য'ত নেকি তাৰে স্থানীয় ব্যক্তিসকলে খিলঞ্জীয়া ব্যক্তিসকলে তিৱা কমিউনিটি খিলঞ্জীয়া তিৱাসকলে এই মেলাটো পালন কৰে বা কি কৰে আয়োজন কৰে was held in Dayang বেলগুৰি এট জোনবিল মৰিগাঁও ক'ত অনুষ্ঠিত হয় এইটো দয়াঙত বেলগুৰি এট জোনবিল মৰিগাঁও এইখিনি হ'ল পেৰেগ্ৰাফটো এতিয়া এই পেৰেগ্ৰাফটোৰ পৰা তোমালোকে সেই যে খালী ঠাইসমূহ আছে খালী ঠাইসমূহ তোমালোকে চাব লাগিব আহাচোন আকৌ আমি যাওঁ খালী ঠাই নেকি কি কৈছে ইয়াতে জোনবিল এটা জোনবিল হ'ব জোনবিল মেলা ইজ এ 3-day কমিউনিটি ফেয়াৰ কেইদিন হয় 3 দিন হয় ফেয়াৰ হেল্ড বাই দা তিৱা মই একেবাৰে ফিল আপ কৰি দিছোঁ তোমালোকে ফিল আপ কৰি ল'বা বা নিজেও চাই কৰিব পাৰিবা community in Dayang Belguri at Jonbil in Morigao district over the weekend of the Magh Bihu. It was a fair in Morigao, Assam, organized by the Tiwa community. है ना तिवा সকলে পালন কৰে কি কৰে আয়োজন কৰে the American tourist Gordon আমেৰিকান কি হ'ব জিম গৰ্ডন জিম হ'ব হা জিম আৰু গৰ্ডনটো আছে JIM জিম গৰ্ডন লিখিবা জিম গৰ্ডন ৱাজ ডিলাইটেড টু নো এবাউট আছাম হি হেড হাৰ্ড অফ বিহু তেওঁ বিহুৰ বিষয়ে জানিছিল এণ্ড দ্য ৰাইন'চৰাছ আৰু গড়ৰ সম্পৰ্কে হি ৱান্টেড টু ভিজিট দ্য ৰিভাৰ আইলেণ্ড মাজুলী হি ৱাজ ইন টাইম টু চেলিব্ৰেট মাঘ বিহু তো এইখিনি হ'ল 8.1a1 প্ৰশ্ন উত্তৰ ঠিক আছে এতিয়া আহাচোন চাওঁ আমি 8.1.2 কি আছে তো এইসমূহ পেৰেগ্ৰাফ আহে কেতিয়াবা ঠিক আছে পেৰেগ্ৰাফ আহিব দিয়ে মেট্ৰিকতো দিয়ে এইবোৰ পেৰেগ্ৰাফ তোমালোকে এনেধৰণৰ প্ৰশ্ন কিন্তু চাবলৈ চেষ্টা কৰিবা চাবা ঠিক আছে এনেধৰণৰ পৰীক্ষাত যদি প্ৰশ্ন আহে একেবাৰে সহজ হয় হয়নে নাই পেৰেগ্ৰাফৰ পৰা তুমি চাই কেৱল প্ৰশ্নসমূহ ফিল আপ কৰিলে হ'ল কোনো মুখস্থ কৰিব নালাগে কোনো কি কৰিব নালাগে তো তোমালোকে এইটো চাবা এতিয়া আহাচোন চাওঁ আমি A2 কি আছে কি কৈছে ইয়াতে What was the name of the American tourist? American পৰ্যটকৰ নাম কি আছিল জিম গৰ্ডন লিখি ল'বা তোমালোকে ঠিক আছে বি আছে Where did the author meet him? লিখকে তেওঁ ক'ত লগ পাইছিল কলকাতাৰ কোন হোটেল পাৰ্ক ক'ত লগ পাইছিল তো কলকাতাৰ পাৰ্ক হোটেলত হয়নে Where did he meet the author? Park Hotel in Kolkata. C. What was the name of the author's travel agency? কি আছিল গুৰুদা এজেন্সি না তেওঁৰ ট্ৰেভেল এজেন্সিৰ নাম কি আছিল গুৰুদা ট্ৰেভেল গুৰুদা ট্ৰেভেল বুলি তেওঁৰ ট্ৰেভেল এজেন্সিৰ নাম আছিল লিখি ল'বা এইটো ডি নম্বৰ আছে হুইচ প্লেচেছ ইন আছাম ৱাজ দ্য টুৰিষ্ট কিন টু ভিজিট তো
তেওঁ অসমৰ কোন কোন ঠাইত যাবলৈ বিচাৰিছিল মাজুলী হয়নে মাজুলীত যাবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল তাৰপাছত কি আছিল ই নম্বৰ ইন হুইচ মান্থ ৱাজ দ্য টুৰিষ্ট ইন কলকাতা কোনটো মাহত আছিল মিড অফ জানুৱাৰীৰ মাজভাগত আছিল হয়নে এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে পৰীক্ষাত এইটো পেৰাগ্ৰাফ কিন্তু আহিব পাৰে এতিয়া 12 কি কয় বি কি কৈছে ইয়াৰে 8b কি কৈছে আমি যে ইতিমধ্যে পঢ়িলো পেছেজটো 112 সেইটোৰ কথাই কৈছে সেইটো তোমাক আকৌ পঢ়িব দিছে পঢ়ি পেলাই লিখক আৰু জিম গৰ্ডন আমেৰিকান টুৰিষ্টৰ মাজত যি কথোপকথন হৈছিল কথোপকথনত কি কৰিব দিছে তোমাক ডায়লগ হিচাপে লিখিব দিছে আৰু ডায়লগ হিচাপে লিখি লৈ সেই ডায়লগখিনি দুইজন ব্যক্তি তোমালোকে নিৰ্বাচিত কৰি সেইখিনি ক্লাছত ৰোল প্লে কৰিব দিছে নাটক আকাৰে ক'ব দিছে ঠিক আছে তোমালোকে কৰি চাব পাৰা এইটো ঠিক আছে তো এতিয়া চাওঁ আহা আমি পিছৰ প্ৰশ্ন কি আছে পৰীক্ষাৰ কাৰণে সিমান প্ৰয়োজন নহয় এইটো প্ৰেক্টিকেল হয় এইখিনি তোমালোকে ভাষা শিক্ষাত কিমানখিনি দক্ষতা লাভ কৰিব পাৰিছা সেইটোৰ কাৰণে এইটো দিছে ঠিক আছে কি কৈছে 9 question number 9 the poem my native land refers to the chorus of cuckoos and sparrows the English language has a variety of words to denote the sound made by birds and animals for example cuckoos crow and sparrows chirp these words are called onomatopoeic words because they sound similar to the actual sound. Look at the onomatopoeic words in the box given below. Match them correctly in the pictures of the bird and animals given here. So, ইংৰাজীত কি আছে তোমাৰ কিছুমান চৰাই বা জীৱ-জন্তুৰ মাত অৰিজিনেলি যেনেদৰে হয় তেনেদৰে বুজায় যেনেদৰে কুকুচ কুকুৰে কি বুলি কয় কু কৰে কুলি চৰাই ঠিক তেনেদৰে ঘৰ চিৰিকাই চিৰিপ চিৰিপ কৰে সেইটো বাকী অন্যান্য আৰু কিছুমান ইয়াতে জীৱ-জন্তু তোমাক ছবি আঁকি দিছে সেই জীৱ-জন্তুসমূহে কেনেদৰে মাতে সেই তাৰ এখন লিষ্ট দিছে তলত আৰু সেই লিষ্টখন চাই তোমালোকে কি কৰিব লাগে এইটো ফিল আপ কৰি আহাচোন আমি এইটো ফিল আপ কৰি চাওঁ কি কৈছে তোমাৰ আগতে চাওঁ ইয়াতে কি কি দিছে এতিয়া ক্লাক আছে ক আছে হিচ ব্লিড হুড স্ক্ৰিচ কু মো এইকেইটা আছে ঠিক আছে এইকেইটাতে আমি ফিল আপ কৰিব লাগে তো গৰুৱে কি বুলি মাতে মো ঠিক আছে এইটো তোমালোকে চাব পৰীক্ষাত কিন্তু আহিব এনেকুৱা ধৰণৰ প্ৰশ্ন আহে ফেঁচা কি মাতে হুট হুট কৰি মাতে হেন মানে কুকুৰাই কক 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 তাৰপিছত ভেড়াই ব্লিড ব্লিড কৰি ভেড়াই চিঞৰে তাৰপাছত কি আছে পেৰতে কি কৰে স্ক্ৰিচ পেৰতে স্ক্ৰিচ বুলি চিঞৰে পিজন মানে পাৰ চৰাই কু ইয়াতে ক্ৰ কো আৰু স্নেক কি কৰে ফিছ এইখিনি তোমালোকে চাই ল'বা ঠিক আছে এতিয়া চাওঁচোন পাছৰ প্ৰশ্ন কি আছে কি কৈছে ইয়াতে 10 let's learn some grammar আহাচোন অলপ গ্ৰামাৰ শিকো read the sentence তোলো বাক্যটো পঢ়া the old man said to me tell me what my land is like বৃদ্ধ মানুহজনে মোক সুধিছিল যে কোৱাচোন মোৰ মাতৃভূমিখন কেনেকুৱা বা কিহৰ দৰে note that the reporting clause tell me like an imperative sentence express orders requests instruction etc ইয়াতে ৰিপৰ্টিং যিটো ক্লোজ আছে ৰিপৰ্টিং ক্লোজটো কি হয় তোমাৰ ইম্পাৰেটিভ সেন্টেন্স হয় এইটো কি তোমাৰ ইম্পাৰেটিভ সেন্টেন্স হয় এইখিনি ৰিপৰ্টিং ক্লোজটো কি সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স হলে কি হয় তোমাৰ কি বুজায় এইবিলাকে আদেশ অৰ্ডাৰ বুজায় আদেশ অৰ্ডাৰ মানে আদেশ বা ৰিকুৱেষ্ট অনুৰোধ বুজায় ইনষ্ট্ৰাকশন বা কিছুমান নিৰ্দেশনা প্ৰদান কৰে এই ধৰণৰ বাক্য আমি যদি ইনডাইৰেক্ট নেৰেশ্যন কৰো ডাইৰেক্ট বা ইনডাইৰেক্ট তেতিয়াহ'লে কি হয় চোৱা when we send imperative sentence into indirect narration we use to আমি কি ব্যৱহাৰ কৰো to ব্যৱহাৰ কৰো যেনে the old man asked me to tell him what his land was like বৃদ্ধ মানুহজনে মোক সুধিছিল যে তেওঁৰ মাতৃভূমিখন কিহৰ দৰে দেখিলানে তো এনেধৰণে যদি ইম্পাৰেটিভ সেন্টেন্সৰ তোমালোকৰ কি কৰিব লগা হয় নেৰেশ্যন চেঞ্জ কৰিব লগা তেতিয়াহ'লে কি কৰিব লাগিব ইয়াতে ডেটৰ সলনি টু ব্যৱহাৰ হয় ইয়াতে আৰু কিছুমান উদাহৰণ দিছে the teacher said to me show me your homework শিক্ষকে মোক কৈছিল
যে তোমাৰ হোমৱৰ্ক মোক দেখুওৱা এতিয়া ইনডাইৰেক্ট কৰিলে কি হ'ব দ্য টিচাৰ আস্ক মি টু শ্ব' হাৰ মাই হোমৱৰ্ক শিক্ষকে মোক সুধিছিল যে মই তেওঁক মোৰ হোমৱৰ্ক দেখুৱাব লাগে গতিকে টু ইয়াতে ব্যৱহাৰ হৈছে লক্ষ্য কৰিবা কিন্তু ইয়াতে শ্ব' মি ইয়ৰ হোমৱৰ্ক এই বাক্যটো কিন্তু কি আদেশ দিয়াৰ নিচিনা হয়নে অৰ্ডাৰ দিয়া যে দেখুওৱা দিয়া বি দ্য টিচাৰ ছেড টু আছ ডণ্ট মেক এ নইজ শিক্ষকে আমাক কৈছিল যে হুলস্থুল নকৰিবা ডণ্ট মেক নইজ হুলস্থুল নকৰিবা নিৰ্দেশনা দিছিল বা পৰামৰ্শ দিছিল বা আদেশ দিছিল এয়া কি হ'ব ইনডাইৰেক্ট কৰিলে দ্য টিচাৰ ট'ল্ড আছ শিক্ষকে আমাক কৈছিল নট টু মেক এ নইজ নট টু মেক এ নইজ আমি যাতে কোনো হুলস্থুল নকৰোঁ চি আই ছেড দ্য বয় প্লিজ কাম টুমৰো মই কৈছিলোঁ ল'ৰাজনক যে অহাকালি আহিবা I requested the boy to come to the next day. Please মানে অনুৰোধ কৰিছে অনুৰোধ মানে কি ৰিকুৱেষ্টেড ইয়াতে কি আছে সেইকাৰণে ৰিকুৱেষ্টেড হৈছে তেনেদৰে তোমালোকে এইখিনি চাবা পৰীক্ষাত আহিব 10 নম্বৰটো পৰীক্ষাত কিন্তু আহিব মেট্ৰিকলৈকে এইবিলাক প্ৰশ্ন আহে তাৰ পাছত কি হৈছে now rewrite the sentences below in indirect speech in the same way as the sentence above এতিয়া তলৰ এই বাক্যকেইটা তুমি ইনডাইৰেক্ট স্পীচত লিখা ওপৰৰ কেইটা যেনেদৰে তুমি কৰিছা তেনেদৰে লিখা ঠিক আছে আহচোন আমি এইকেইটা লিখি চাওঁ আহচোন আমি চাওঁ 10 নম্বৰৰ প্ৰশ্নৰ উত্তৰসমূহ কি কৈছে ৰিৰাইট চেন্টেন্সেছ বিলো ইন ইনডাইৰেক্ট স্পীচ আমি তলৰ বাক্যসমূহ ইনডাইৰেক্ট স্পীচত লিখিব লাগে এই কি কৈছে দ্য বয় ছেড টু দ্য অল্ড মেন কবিয়ে বৃদ্ধ ব্যক্তিজনে কৈছিল ফিল দ্য কুল ব্ৰিজ অন ইয়ৰ ফেচ তোমাৰ মুখত লগা চেঁচা বতাহ অনুভৱ কৰা এনসাৰ হ'ব দ্য বয় সাজেষ্টেড টু দ্য অল্ড মেন টু ফিল দ্য কুল ব্ৰিজ অন হিজ ফেচ কবিয়ে বৃদ্ধ ব্যক্তিজনক দিছিল উপদেশ দিছিল যে তেওঁৰ মুখত লগা চেঁচা বতাহজাক যাতে তেওঁ ফিল কৰে অনুভৱ কৰে বি দ্য মেন ছেড টু মি মানুহজনে মোক কৈছিল লিচেন টু দ্য গাৰ্গলিং অফ ডেট লিটিল বেবী সেই সৰু কেঁচুৱাটোৰ আনন্দত ভাহি অহা কল্পনি শব্দ শুনা এনসাৰ হৈছে দ্য মেন আস্ক মি টু লিচেন টু দ্য গাৰ্গলিং অফ ডেট লিটিল বেবী মানুহজনে মোক সুধিছিল কৈছিল যে সেই শিশুটিৰ মুখৰ পৰা আহা অসন্তুষ্টিৰ শব্দ শুনিবলৈ চি দ্য টিচাৰ ছেড টু আছ শিক্ষকে আমাক কৈছিল এনজয় ইয়ৰ হলিডেজ তোমাৰ বন্ধৰ দিন উপভোগ কৰা এনসাৰ দ্য টিচাৰ ট'ল্ড আছ শিক্ষকে আমাক কৈছিল টু এনজয় আৱাৰ হলিডেজ আমি আমাৰ বন্ধৰ দিন উপভোগ কৰিবৰ কাৰণে কৈছিল তাৰপিছত কি আছে ডি নম্বৰ কি আছে চি ছেড টু মি টেল মি ইয়ৰ মোবাইল ফোন নাম্বাৰ তেওঁ মোক কৈছিল যে তুমি মোৰ মোবাইল ফোন নাম্বাৰটো কোৱা তাৰপিছত কি হৈছে এনসাৰ হ'ব চি আস্ক মি টু টেল হাৰ মাই মোবাইল ফোন নাম্বাৰ তাই মোক সুধিছিল যে মই তেওঁৰ মোবাইল নাম্বাৰটো ক'ব লাগে কি চি আস্ক মি টু টেল হাৰ মাই মোবাইল ফোন নাম্বাৰ তেওঁ মোক সুধিছিল যে মই তেওঁক মোৰ মোবাইল নম্বৰটো ক'ব লাগে ঠিক আছে তাৰপাছত কি আছে কি হৈছে মাই মাদাৰ টেলছ মি এলৱেজ অবে ইয়ৰ টিচাৰ্ছ মোৰ মায়ে কৈছিল যে আমি সদায় আমাৰ শিক্ষকৰ কথা শুনিব লাগে শিক্ষকৰ আমি মানিব লাগে এলৱেজ অবে ইয়ৰ টিচাৰ তুমি তোমাৰ শিক্ষকক সন্মান কৰিবা বা শিক্ষকৰ আদেশ মানি চলিবা এনসাৰ কি হৈছে মাই মাদাৰ টেলছ মি এলৱেজ টু অবে মাই টিচাৰ্ছ মোৰ মায়ে মোক কৈছিল মোৰ মায়ে মোক সদায় শিক্ষকৰ কথা শুনিবলৈ কৈছিল এফ নম্বৰ আই ছেড টু হিম মই তেওঁক কৈছিলোঁ কাম টু আৱাৰ হাউচ টুমৰো আমাৰ ঘৰলৈ অহাকালি আহিবা এনসাৰ কি হৈছে আই ট'ল্ড হিম মই তেওঁক কৈছিলোঁ টু কাম টু আৱাৰ হাউচ আমাৰ ঘৰত আহিবলৈ দ্য নেক্সট ডে পিছদিনাখন কি হয় টুমৰো থাকিলে কি হয় মনত ৰাখিবা নেক্সট ডে হয় টুমৰো থাকিলে কি হয় নেক্সট ডে এইটো মনত ৰাখিবা তাৰপাছত জি নম্বৰ কি কৈছে চি ছেড টু মি তেওঁ মোক কৈছিল গেট মি এ গ্লাছ অফ ৱাটাৰ প্লিজ অনুগ্ৰহ কৰি মোক এগিলাচ গাখীৰ পানী দিয়াচোন এনসাৰ কি হ'ব চি ৰিকুৱেষ্টেড মি টু গেট হাৰ এ গ্লাছ অফ ৱাটাৰ তেওঁ মোক অনুগ্ৰহ কৰি কৈছিল বা অনুৰোধ জনাইছিল তেওঁক এগিলাচ পানী দিবলৈ এইচ দ্য মেন ছেড টু মি মানুহজনে মোক কৈছিল প্লিজ ক্ল'জ দ্য গেট অনুগ্ৰহ কৰি গেটখন বন্ধ কৰাচোন এনসাৰ কি হৈছে দ্য মেন ৰিকুৱেষ্টেড মি মানুহজনে মোক অনুৰোধ কৰিছিল টু ক্ল'জ দ্য গেটখন বন্ধ কৰিবলৈ প্লিজ থাকিলে কি হয় মনত ৰাখিবা
ৰিকুৱেষ্টেড হয় হ'লে এইটো কথা মনত ৰাখিবা ইনডাইৰেক্ট নেৰেশ্যনৰ ক্ষেত্ৰত আমি ডাইৰেক্টৰ বা ইনডাইৰেক্ট যেতিয়া নিওঁ যদি ডাইৰেক্টত লিষ্ট থাকে তেতিয়াহ'লে ইনডাইৰেক্টত ৰিকুৱেষ্টেড হয় মনত ৰাখিবা ঠিক আছে তো এই নেৰেশ্যনখিনি কিন্তু খুবেই ইম্পৰ্টেণ্ট তোমালোকে চাবা পৰীক্ষাততো আহেই নেৰেশ্যন আৰু আপ টু মেট্ৰিকলৈকে ইয়াৰ পৰা নম্বৰ আহে তোমালোকে ভালদৰে জানিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া চাওঁচোন আমি কুৱেশ্যন নম্বৰ 12 কি আছে কুৱেশ্যন নম্বৰ 12 লেটছ মেক পিঠা ইয়াতে কি কৈছে তোমাৰ পিঠা বনোৱাৰ কথা কৈছে পিঠা কেনেকৈ বনায় তোমালোকে নিশ্চয় জানা তথাপিতো আমি চাওঁচোন এই পিঠাৰ বনোৱাৰ প্ৰচেছটো কি কৈছে ইয়াতে কি হৈছে ইনগ্ৰেডিয়েণ্টছ মানে উপকৰণ কি কি বস্তু আমাক লাগিব পিঠা বনালে ইয়াতে 1 নম্বৰ দিছে 2 kg অফ ষ্টিকি ৰাইচ মানে বৰা চাউল 2 kg 2 নম্বৰ আছে হাফ kg ব্লেক সেজেম সিড মানে তিল আধা কেজি তিল 3 নম্বৰ কৈছে 1 kg জাগেৰি মানে গুড় 1 kg গুড় লাগিব ঠিক আছে এইখিনি বস্তু তোমাক লাগিব পিঠাটো বনালে নেক্সট কি হৈছে ডিৰেকশ্যন টু প্ৰিপেয়াৰ দ্য ৰাইচ পাউডাৰ এতিয়া চাউলৰ গুড়িখিনি আমি কেনেকৈ কৰিম সেইটো ইয়াতে এটা প্ৰচেছ দিছে নম্বৰ 1 wash and soak the rice for an hour পানীত চাউলখিনি ধুই লৈ পানীত তিয়াই থব দিছে 1 ঘণ্টা তাৰপাছত strain rich rice and spread it out on a parchment paper or newspaper and let it dry partially তাৰপাছত চাউলখিনি পানীৰ পৰা উঠাই লৈ পানীখিনি পেলাই বাতৰি কাগজ বা তেনে কোনো কিহত পেপাৰত দি পেলাই অলপ শুকাব দিছে অলপ সময় আধা শুকাব কৰিব দিছে পাৰ্চিয়েলি ৰেমেন আধা শুকা 3 নম্বৰ কৈছে গ্ৰীণ দ্য ৰাইচ টু এ ভেৰি ফাইন পাউডাৰ তাৰপাছত চাউলখিনি গুড়ি কৰিব দিছে ঠিক আছে এইখিনি কাম সল কৰা তাৰপাছত কি কৈছে ডিৰেকশ্যন টু মেক দ্য ফিলিং এতিয়া পিঠাৰ ভিতৰত যে দিয়া হয় তিলৰ সেইখিনি বনোৱাৰ কাৰণে সেইটো ফিলিং বুলি কৈছে সেইটো কেনেকৈ বনায় নম্বৰ 1 for the filling wash and strain sesame seed and let them dry তিলখিনি ধুব দিছে আৰু ভালদৰে শুকাব দিছে তাৰপিছত কৈছে কি to roast the sesame seed in a pan until they give out a nutty fragrance তাৰপিছত তিলখিনি তোমাক ভাজিব দিছে যেতিয়ালৈকে নেকি তিলৰ পৰা এটা ধুনীয়া সুগন্ধি ওলাই নাহে তেতিয়ালৈকে তিলখিনি ভাজিব দিছে নম্বৰ 3 coarse grind the sesame seeds তাৰপাছত তিলখিনি অলপ আধা গোটা কৰিব দিছে খুন্দিব দিছে অলপ ঠিক আছে তাৰপাছত 4 নম্বৰ মেল্ট জেগেৰি ইন এ পান এটা পাত্ৰত গুড়খিনি গলাব দিছে and add it to the round sesame seed তাৰপাছত সেই তিলখিনি তাতে মিলাব দিছে the filling is ready তাৰপাছত এতিয়া ফিলিংখিনি পৰিপূৰ্ণ হ'ল তাৰপাছত কি হ'ব চাওচোন কি কৈছে ডিৰেকশ্যন টু মেক পিঠা পিঠা বনোৱাৰ পদ্ধতি কেনেকৈ বনাব নম্বৰ 1 হিট দ্য ফ্লেট ফ্ৰাইং পান এই টাৱাখন গৰম কৰিব দিছে 2 নম্বৰ টেক সাম অফ দ্য প্ৰিপেয়াৰ্ড ৰাইচ ফ্লোৰ তাৰপিছত অলপ চাউলৰ গুড়ি লোৱা স্প্ৰেড দ্য ৰাইচ ফ্লোৰ অন দ্য পেন ইন দ্য শ্বেপ অফ এ চাৰ্কল অৰ এন অভেন তাৰপাছত চাউলৰ গুড়িখিনি টাৱাত তোমাক গোল কৰিব দিছে চাৰ্কল মানে বৃত্ত আকাৰ বা গোলাকৃতিৰ ডিমাকৃতিৰ এনেকুৱা কৰিব দিছে প্ৰেছ দ্য ফ্লোৰ জেণ্টলি উইথ ইয়ৰ ফিংগাৰ তাৰপাছত এই চাউলৰ গুড়িখিনি টাৱাত দি আঙুলিৰে লাহে লাহে প্ৰেছ কৰিব দিছে ঠিক আছে তাৰপাছত নম্বৰ 3 পুট সাম ফিলিং অন দ্য ফ্লোৰ তাৰপাছত তাৰ ওপৰত তিলৰ যিখিনি ফিলিং বনোৱা হৈছে সেইখিনি দিব দিছে অলপ ৰোল আপ দ্য পিঠা টু ইয়ৰ ডিজায়াৰ শ্বেপ তাৰপাছত তুমি বিচৰা ধৰণে পিঠাখিনি ৰোল কৰিব দিছে মানে এনেকৈ পকাব দিছে তাৰপাছত কি কৈছে এণ্ড জেণ্টলি পুছ ইট টু দ্য এডজ অফ দ্য ফ্ৰাইং পেন টিল দ্য পিঠা ইজ ক্ৰিস্পি তাৰপাছত কি কৰিব লাগে সেই পিঠাখন লাহেকে টাৱাৰ একাষত ল'ব লাগে যেতিয়ালৈকে নেকি সেইটো মচমচীয়া নহয় মচমচীয়া হ'লে সেইটো উঠাব লাগে উঠাই থব দিছে ইউ কেন নাও ষ্টাৰ্ট মেকিং দ্য নেক্সট পিঠা তাৰপাছত সেই পিঠাখন হোৱাৰ পাছত তুমি দ্বিতীয় এটা পিঠা বনাবলৈ পাৰা হৈছে আৰু এনেদৰে তোমালোকে পিঠা বনাব লাগিব তো পিঠা বনোৱাৰ পদ্ধতি তোমালোকে শিকিলা হয়নে তো তোমালোকে এনেদৰে নিজে ঘৰত বৰা চাউলৰ পিঠা বনাই চেষ্টা কৰিবা ঠিক আছে তো সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে কেনে পালা মোক কমেণ্ট কৰি জনাবা ঠিক আছে আৰু ভিডিঅ'টোত মই তোমালোকক কৈ গৈছোঁ কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে আহিব আৰু কোনবোৰ নাহিলেও আমি সেইবোৰ পঢ়িব লাগে কাৰণ এতিয়া আমাৰ নম্বৰ পোৱাৰ সিমান কি নহয় আমাক এতিয়া কি লাগে
জানিব লাগে বস্তুখিনি, হয়নে নহয়? নম্বৰ পাব লাগিব কেতিয়া? মেট্ৰিকত গৈ পেলাই আমাক তেতিয়া নম্বৰ পাব লাগিব। এতিয়াতো নম্বৰ পোৱাৰ কোনো তোমাৰ কি নাহে, হয়নে? কিন্তু তথাপিতো আমি নম্বৰ পাবই লাগিব আৰু যিখিনি জানা সেইখিনি সম্পূৰ্ণ জানিবই লাগিব। তো তোমালোকে মই যেনেদৰে ভিডিঅ'ত কৈছোঁ তেনেদৰে পঢ়িবলৈ চেষ্টা কৰিবা। প্ৰশ্ন উত্তৰসমূহ মই ধুনীয়াকৈ লিখি দিছোঁ তোমালোকক। তো শেষত এইটো কথাই ক'ম, তোমালোকে ভালদৰে পঢ়িবা, পঢ়িলে এদিন সকলোৱে সফল হবাই হবা। ঠিক আছে? তো ভিডিঅ'টো কেনে পালা মোক কমেণ্ট কৰি জনাবা। যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা, প্ৰথমবাৰ আহিছা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে? তো তেতিয়ালৈকে অন্য এটা ভিডিঅ'ত তোমাক আকৌ লগ পাম। তেতিয়ালৈকে সকলোৱে কুশলে থাকিবা। বাই বাই।